নমস্কাৰ, মই হিৰকজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ অসম চেনেলটিলৈ। আৰু আজি হৈছে শনিবাৰ, ৰুমত বৰ হৈ আছোঁ বৰ্তমান। আৰু মোৰ বন্ধু এজন আহি আছে, সি আৰু মই এঠাইলৈ যাম। ক'ত যাম আপোনালোকে থাম্বনেইল দেখি নিশ্চয়কৈ গম পাইছে। আমি সকলোৱে জানো মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে, তেওঁৰ বীৰত্বৰ বিষয়ে, কিন্তু আমি এইটো হয়তো বহুত কমকৈ জানো যে সেই বীৰজনক ক'ত ৰখা আছিলে মৃত্যুৰ পিছত, বা সমাধি বা মৈদাম ক'ত দিছিলে, হয়তো বহুত কম মানুহে জানো। আৰু আজি মই সেই ঠাইলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সেই ঠাইখনিত কেনেকৈ সজোৱা হৈছে বা ক'ত ৰখা হৈছে কেনেকৈ গোটেইখিনি দেখাব চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব। আৰু এনে ব'লক নতুন ঠাই এডোখৰলৈ যাওঁ আপোনালোকৰ লগত। ব'লক গৈ থাকোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। ফাইনেলি আহি পালোঁ আমি লাচিত বৰফুকন মৈদামৰ মুখ্য দুৱাৰ। আৰু টিকট নাথাকে বুলি ভিতৰত যাব নিদিয়ে। বলক টিকেট এটা কাটি লওঁ। আৰু এই ভাস্কৰ কাটি আনিলে 10 টকা 10 দিবৰে 20 টকা। তো বলক ভিতৰলৈ সোমাই যাওঁ। এয়া সোমাই দেখিলোঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ সজাই ৰাখিছে। আৰু সেই ওখ ঠাইখিনি তাত লাচিত বৰফুকনক সমাধি দিয়া হৈছিলে, মৈদাম দিছিলে। আৰু ভাস্কৰ অকলে ফুৰি আছে। মই ভিডিঅ' বনাই আছোঁ। লাচিত বৰফুকন কেৱল আহোমৰ এজন সেনাপতি নাছিলে, তেওঁ আছিল আমাৰ অসমৰ বাবে জাতীয়তাৰ প্ৰতীক। আৰু ওখ ঠাইখিনি মই দেখাৰ চেষ্টা কৰিছোঁ। ভিতৰত বৰ্তমান হ'ব নোৱাৰি, তাত এখন গেট আছে। সেই গেটখনৰ ভিতৰে গৈ তাত চাকি বন্তি জ্বলাই লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে ইয়াতে বহুত ডাঙৰকৈ পালন কৰা হয়। তাৰ ভিতৰত এতিয়া এই দেখিছে চাকিটো গোটেইখিনি আছে, মই দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত ইয়াতে ৰখা আছে। আপোনালোকক জনাই আছোঁ কিয় এইখিনি ঠাই বাছিলে লাচিত বৰফুকন দেৱক লাচিত বৰফুকনক সমাধি দিবৰ কাৰণে। মই জনাই আছোঁ, পৰিৱেশটো দেখুৱাওঁ। এয়া হৈছে গোটেই পৰিৱেশটো লাচিত বৰফুকনৰ সুন্দৰ এটা পৰিৱেশৰ মাজত অৱস্থিত। আগতে নাছিলোঁ, কিন্তু আজি প্ৰথম ইয়াতে আহিছোঁ। বহুত লাগিছে, এজন বীৰৰ নেশ্যনেল হিৰ' আমাৰ তেখেতৰ সমাধিস্থলত আহিছোঁ। আৰু চাওক না, কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এনেকৈ জাতীয় বীৰ লাচিত বৰফুকন মৈদাম লিখা আছে। 1672 চনত তেতিয়া ৰাজধানী আছিল ৰংপুৰত তেতিয়া বিজয় উৎসৱ পাতিছিলে। বিজয় উৎসৱত আহি থাকোঁতে আকস্মিকভাৱে যেতিয়া লাচিত বৰফুকনৰ দেৱৰ মৃত্যু হ'ল। আৰু সেই মৃত্যুৰ পিছতে ইয়াতে যোৰহাটৰ পৰা 15 কিলোমিটাৰমান হ'ব, হোলোঙাপা গাঁও বুলি কয়, লাডগড়। তো ইয়াতে সেই বীৰজনক ইয়াতে সমাধি দিয়া হৈছিলে, মৈদাম দিয়া হৈছিলে। আৰু ব'লক মই আপোনালোক সেইফালে এটা মিউজিয়াম আছে, মিউজিয়াম দেখিবলৈ লৈ যাওঁ। আৰু এই ভাস্কৰ অকলে বহি আছে, ব'ৰ হৈ গৈছে। মই আহিছোঁ তাৰ লগত, মই ভিডিঅ' বনাই আছোঁ, সি বহি আছে এইফালে। তো যি কি নহওক আমি মিউজিয়ামটো চাবলৈ চেষ্টা কৰোঁ।
এইটোৱে এটা সৰু ভিডিঅ' যাৰ জৰিয়তে মই আপোনালোক লাচিত মৈদামখন দেখুৱালোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ তেতিয়াহ'লে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে হৈছে আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপিব যাতে নেক্সট ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে নতুন চেনেল হৈ আপোনালোকে আশীৰ্বাদ কৰিব আজিলৈ আহিছোঁ ইমানখিনিয়ে জয় আহোম